নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আহিছে ভাল খবৰ। নেশ্যনেল হেল্থ মিছনত পদ মুকলি হৈছে। ইয়াতে পদ মুকলি হৈছে, কিমানটা পদ আছে, কি কি কোৱালিফিকেশ্যন লাগিব, সকলো বিষয়ে গম পাব। তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক বন্ধুসকল, আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে পদ মুকলি হৈছে ষ্টেট প্ৰগ্ৰাম কৰ্ডিনেটৰ, ষ্টেট প্ৰগ্ৰাম কৰ্ডিনেটৰ NCD কাম হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ। ইয়াতে পদ মুকলি হৈছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে। এছেঞ্চিয়েল মেডিকেল ডিগ্ৰী ফ্ৰম ৰিকগনাইজ, ইয়াতে বিচাৰিছে এছেঞ্চিয়েল মেডিকেল ডিগ্ৰী ফ্ৰম ৰিকগনাইজ মেডিকেল কলেজ এণ্ড দি ৰেজিষ্টাৰ্ড উইথ মেডিকেল কাউন্সিল অফ MCI। মেডিকেল ডিগ্ৰী থাকিব লাগিব আৰু MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত তেওঁৰ নাম ৰেজিষ্টাৰ হ'ব লাগিব। অসম মেডিকেল কাউন্সিল বা AMC বা SCIMত তেওঁৰ নাম ৰেজিষ্টাৰ্ড কৰা হ'ব লাগিব। তাৰপিছত ডিজাইৰেবল দিছে ডিপ্ল'মা থাকিব লাগিব, অথবা মাষ্টাৰ্ছ ইন পাব্লিক হেল্থ মাষ্টাৰ্ছ কৰা হ'ব লাগিব, বা কমিউনিটি হেল্থ এডমিনিষ্ট্ৰেশ্যনত। তাৰপিছত 2 yearsৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। হেল্থ ছাৰ্ভিচ বা পাব্লিক হেল্থ প্ৰগ্ৰাম বা নন কমিউনিকেবল ডিজিজ HWC 2 yearsত এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ পিছত আহিছোঁ ৱাৰ্কিং নলেজ অফ অপাৰেটিং কম্পিউটাৰ্ছ এণ্ড ইণ্টাৰনেট ইউজেছ। কি কম্পিউটাৰ অপাৰেটিং বা কম্পিউটাৰ্ছৰ আৰু ইণ্টাৰনেট ইউজেছৰ নলেজ থাকিব লাগিব। আপাৰ এজ দিছে বা 62 years হ'ল আপাৰ এজটো হ'ব লাগিব 1 April 2019 হিচাপে। ইয়াতে বন্ধুৰ পদটো বহুত কম আছে, এটা মাত্ৰ পদ, আৰু ইয়াৰ বাবে চেলেৰি থাকিব 40,000 টকা প্ৰতি মাহ। তেতিয়া লাষ্ট ডেট দিছে, লাষ্ট ডেট হ'ল 5 তাৰিখ 1 মাহ 2020, 5 তাৰিখ 1 মাহ 2020লৈকে এপ্লাই কৰিব পাৰিব। এপ্লাই ৱেবছাইট দি আছে www.nhm.assam.gov.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাইৰ ৱেবছাইটটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো দিয়া থাকিব, তাৰে পৰা আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত গৈও পাব পাৰিব। তেনেহ'লে বন্ধুসকল, যিসকলৰ কোৱালিফিকেশ্যনসমূহ মিলে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা ভুল ত্ৰুটি হ'লে মোক কমেণ্ট বক্সত জনাই দিব। আৰু আগন্তুক নতুন ভিডিঅ'ৰ বা জব নটিফিকেশ্যন পাবলৈ মোৰ জব নিউজ অসম চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।